Hey guys, welcome back to my YouTube channel Shankar Saika Vlog. So guys, বন্ধু ব্লগ লাষ্ট দিছিলো তাৰপিছত এই অভিয়াতৰ ঘৰৰ পৰা এতিয়া ষ্টাৰ্ট কৰিছো ব্লগটো এতিয়া আমি গৈ আছো কাকৈ ৰাজগড় সাইডে আজি বিশ্বকৰ্মা পূজা এপিনে কিবা এটা কৈ দিয়া আমি হেপী বিশ্বকৰ্মা পূজা এপিনে আমাৰ ভন্টি ওলাই মেলি পুৰা ৰেডি হৈ আছে বিশ্বকৰ্মা পূজা হেপী বুলি কয় নে হেপী বিশ্বকৰ্মা পূজা বুলি লিখো ন তো চাই থাকো পুৰা পানী গাইস এতিয়া আমি আহি পিনে লোকেশন পাই গলো হে হেডনাখনি আহিছিলো গা ধুবৰ কাৰণে তো এপিনে এটা লোকেশন আছে আমি সেই আগত গা ধুইছিলো তো আজি দুইখন আহিছে এপিনে আছে মোৰ পাণ্ডা আৰু চাই থাকক মানে পুৰা ড্ৰোন এতিয়া মানে নিউ ড্ৰোন আহিছে সেইকাৰণে ড্ৰোন শ্বট পুৰা চাই থাকক এটা পিছত এটা ড্ৰোন শ্বট মজাকৈ আহি থাকিব গাইছ এপিনে এতিয়া ওলাই আহিছে এপিনে স্কুটি কালো আৰু স্কুটিখন থৈ দিয়া আছে আৰু এপিনে ওলাই আহিছোঁ মানে চৰি স্কুটি নহয় পাণ্ডা এপিনে ওলাই আহিছোঁ অকণমান এপিনে কি আছে চাবলৈ আহিছোঁ অকণমান এই নৈ আছে এপিনে ৰাজগড়নো কি দেখাম আগতে দেখাই থৈ আছে আগতে দুটা ব্লগ বনাই থোৱা আছে ৰাজগড়ৰ ওপৰত তো চাবগৈ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম দুটা ভিডিঅ' দুটা নে এটা ভিডিঅ' আছে দি দিম তো চাবগৈ তো এতিয়া চাই থাকক কাংগৰৰ ড্ৰোন শ্বট কেইটামান চাই লওক ড্ৰোন শ্বট কেইটামান লৈ থৈ দিয়া আছে ড্ৰোন শ্বটকেইটা চাই লওক তো আমি এতিয়া মানে আছোঁ ৰাজগড়ৰ কুঁৱাৰী যি ঠাইতে আছে কুঁৱাৰীখন আৰু মোৰ পিছপিনে মোৰ মানে আগপিনে ভিউটো চাওক কি ধুনীয়া ভিউ এটা আছে তো গাইছ এপিনে ভিউটো চালে কেনেকুৱা পালে মানে গোটেইখন এপিনে বনাই থোৱা আছে ডাঙৰ ডাঙৰ পুখুৰী আছে ড্ৰোন শ্বটত দেখা পাব পুখুৰীকেইটা ডাঙৰ ডাঙৰ তো গাইছ মানে আজি কি হৈছে আমি যোনখন মিনিটো যোনখন লোৱা হৈছে সেইখন অলপ টেষ্টিং কৰিবৰ কাৰণে অহা আগতে হৈছে তো এপিনে আহিছোঁ ইয়াত টেষ্টিং কৰিবৰ কাৰণে আৰু এপিনে ভেটি থোৱা আছে মানে ইয়াত মাছ ওলায় সেইটো কাৰণে ইয়াত ভেটি থোৱা আছে ইয়াৰ পৰা মাটি কাটি তাত দিছে মানে ইয়াত মাছ থাকিব পাৰে গম নাপাওঁ মানে ইয়াত আছে আৰু কিবা সেইকাৰণে ভেটি এনেকৈ ভেটি থৈ দিছে তো গাইছ এতিয়া মানে আমি এপিনে কুঁৱাৰীতে আছোঁ আৰু এইটো মোৰ পিছপিনেটো চাওক পিছপিনে মানে পূৰা ধুনীয়াকৈ এপিনে ফিচাৰী খান্দি থোৱা আছে তো এবাৰ কৈছে আৰু এপিনে কিবা এটা কৈ দিয়া বঢ়িয়া লাগিছে আৰু তোমাৰ হাতৰ চিনটো কি হয় সেইটো কৈ দিয়া এইটো তোমাৰ তুমিয়ে কৈ দিয়া মানে এইটো গাইছ এইটো এনেকুৱা এটা কথা আমি 2 বছৰ হৈছে তাৰ ভাগত তেতিয়া মানে এণ্ট্ৰক আছিলে আৰু মোৰ ভাগত মই নতুনকৈ এণ্ট্ৰক লৈছোঁ তেতিয়া বহাগ বিহু ছিজন আছিলে আমি তেতিয়া মানে ফটোশ্বুট কৰিবলৈ যাওঁ আৰু অভিয়ে গম পায় অভি ফটোশ্বুট কৰে সেইদিনাখনি ফটোশ্বুট আৰু ড্ৰোনৰ কাৰণে মানে মোৰ ব্লগত যোনকেইটা মানে ড্ৰোন শ্বট দেখে বা যোনকেইটা মানে হায়েষ্ট ভিউ গৈছে আমাৰ লখিমপুৰৰ ভিডিঅ' সেইটো আমাৰ অভিয়ে লৈছে আমি সেইদিনাখনি গৈছিলোঁ ৰাতি হৈ আছিলে ৰাতি কমচে কম 9:30 বাজিব ভণ্টিয়ে বিহু তাকো বৰষুণ হৈ আছে বিহু নাচি আছিলে তাৰপিছত আমি আহি আছিলোঁ আহি থকাৰ পিছত মোৰ লগৰ এটা আহিছিলে ট্ৰাক এখন আছিলে মানে এইটো ছাইডত ট্ৰাক এখন আছে আৰু এটা মই চিধা ছাইডেদি মানে ৰাইট ছাইডে কৈছোঁ ই ৰং ছাইডেদি মানে কৈছে ৰং ছাইডটো কোৱা বেয়া কিন্তু হ'লেও কি ক'ব আৰু এইপিনে দুৰ্গা মন্দিৰ আছিলে আমাৰ লখিমপুৰ যোনটো দুৰ্গা মন্দিৰ তাত মানে কিবা কামত বালি পেলাই থোৱা আছিলে বালি পেলাই যেতিয়া থৈছিলে তাত মানে আগ চকাটো উঠি গৈ পূৰা ইমানটোমান আহিছে আৰু ওপৰত গোটেই চকাহঁতি ইমানটোমান আহি পিনি চুঁচৰি গৈছে মই যদি 80 মান থাকিলোহেঁতেন দুইটা মানে ডাইৰেক্ট মেডিকেলত আৰু পিছপিনে বাঁহৰ গাড়ী এখন আহিছিলে অভাৰ স্পীড আৰু কৰিবা নকৰা কে মৰিব থাকিলে আজিও মৰি যাব পাৰোঁ 1 ঘণ্টা পিছতো মৰি যাব পাৰোঁ 1 মিনিটৰ পিছতো মৰি যাব পাৰোঁ কিন্তু জীয়াই আছোঁ ফুল এনজয় য়েছ চবেই কৰিব লাগে আৰু পিনে এইটো ভিউ তো গাইছ যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই এপিনে ৰাজগড় এপিনে বাই বাই